আজি মই গাহৰি আৰু ৰঙালাও বনাম। অকণ গৰম আছে, ইয়াত মই তেল দিলোঁ। এতিয়া মই প্ৰথমতে পিঁয়াজ দি ল'লোঁ তেলত, তাৰপৰা আদা ৰচুন কেঁচা জলকীয়া গোটেইখিনি দিলোঁ। মছলা দিছোঁ, ইয়াতে ৰেড চিলিও অলপ মিলাই থোৱা আছে। নিমখ আন্দাজমতে দিছোঁ। এইখিনি আধা ভজা হ'লে মই ৰঙালাও আৰু আলু দিম। এইখিনি অলপ আধা ভজা কৰি লৈছোঁ মাংসখিনি। ঠাণ্ডা পানী ঘি খুৱাবলৈ ভাল হ'ব। অমিতা পুলি এটা আনিছে, পানী হ'লে মৰিয়ে থাকে, নহয়েই। এই ওপৰতে উঠাই থোৱা আছে। অঁ 1.5 ফুটত লাগে না 1 ফুটত লাগে। লাও দিছোঁ। তৰকাৰীখিনি হৈ গ'ল, এতিয়া নমাই থৈ দিম।